ঐ নাচনী ধুনীয়া হাঁহিত মৰম লগা আৰু যে ধুনীয়া মুগা দিহা মেখেলা। Hello guys, welcome to my YouTube channel. বহুত দিন ভিডিঅ' দিয়া নাই আপলোড, বহুত দিন মই সময় নোপোৱা নহয়, কিন্তু মানে তেনেকৈ নতুন কলৈকো যোৱা হোৱা নাই, তো সেইকাৰণে মই ভিডিঅ' আপলোড দিয়া নাছিলোঁ। ভাবিলোঁ আজি ভিডিঅ' এটা আপলোড দি দিওঁ। আজি যিহেতু 1 বহাগ, সকলোলৈকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত শুভেচ্ছা থাকিল আৰু বহুত কিবা কিবি দেখিব পাব। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু ৰঙালী বিহুৰ বহুত আয়োজন হৈছে আমাৰ এইকণতে, যিহেতু এবাৰ বিহু পাতিব দিছে। কিমান ফূৰ্তিৰ কথা, সেইকাৰণে আমাৰ ইয়াত আগফালে বিহু হয়, তো প্ৰত্যেকবাৰে হয়। যোৱা বছৰ তাৰ আগৰ বছৰ 2 বছৰ বিহু হ'ব নোৱাৰিলে, আৰু সেইকাৰণে এইবাৰ বিহু বহুত জল্দি পাতিছে। কালি আছিলে ইয়াত বিহু, কালি মই ভিডিঅ'টো দেখাব নোৱাৰিলোঁ। কালি মই বজাৰলৈ গ'লোঁ আৰু বজাৰত বহুত টাইম লাগি গ'ল, আৰু সেইকাৰণে কালি মুকলি বিহু কম্পিটিশ্যন হ'ল। মই নাচিম বুলি ভাবিছিলোঁ, কিন্তু নাচিব নোৱাৰিলোঁ। আৰু আজি আছে একক বিহু নহয়, আধুনিক নৃত্যৰ প্ৰতিযোগিতা, আৰু ক শাখা তেনেকৈও হ'ব। আৰু ইয়াতো বেচেৰীয়া ইয়াতে হ'ব ফাংচন। আৰু কাইলৈ আছে মূল সাংস্কৃতিক সন্ধ্যা। তো কাইলৈলৈকে মোৰ ভিডিঅ'টো এইটো ভিডিঅ'তে কণ্টিনিউ কৰিম বুলি ট্ৰাই কৰিম। যদি মই নোৱাৰোঁ মোক ক্ষমা কৰিব, আৰু যদি মই নোৱাৰোঁ বেলেগকৈ মই দেখাম কোন আহিব গায়ক, আপোনালোকে চাবলৈ পাব কাক মাতিছে ইয়াত। তো ভিডিঅ'টো চাই থাকক। আমি আহি আছোঁ এতিয়া, স্কুটিত আহিছোঁ, সেইকাৰণে পূৰা একদম বতাহ। ৰাস্তাটো দেখুওৱা নাই, কাৰণ মই আৰু এবাৰ বাহঁতৰ ঘৰত আহোঁতে মই ৰাস্তা ধুনীয়াকৈ দেখাই গৈছিলোঁ। সেইকাৰণে চাই থাকক ভিডিঅ'টো। ভালকৈ দেখাব নোৱাৰিলোঁ, কাৰণ কি কালি মই আমাৰ এই ফাংচনত বহুত ডান্স কৰিলোঁ, বহুত ফূৰ্তি আৰু। কাৰণ কি বহাগ বিহু 7 বিহুৰ মাজতে যিহেতু বিহু পাতিব অৰ্ডাৰ দিছে চৰকাৰৰ ফালৰ পৰা, আৰু সেই অনুৰোধ ৰক্ষা কৰি পেলাই আমাৰ এই কমিটিয়ে বিহুখন পাতি পেলাইছে জলদিকৈ। সেইকাৰণেতো কালি আছিল 16 তাৰিখ, আৰু কালি 16 তাৰিখে বিহু পাতিলে। 2 বহাগ আছিল খালি, অসমীয়া মতে 2 বহাগ, ইংৰাজী 16। তাৰপিছত বিহু পাতিলে, আৰু মই তাৰ মাজতে মই আপোনালোকক একো দেখাব নোৱাৰিলোঁ। মই নাচিছিলোঁ, আৰু নাচিছিলোঁ কাৰণে বহুত বিজি হৈ আছিলোঁ, ৰিহাৰ্চেল কৰিছিলোঁ। মই ফুৰিব গ'লোঁ, ফুৰি আহি পেলাই মই ফাংচন চাব গ'লোঁ, ভাগিনক নচুৱালোঁ, বহুত কিবা কিবি কৰিলোঁ। কিন্তু মই ভিডিঅ'টো বনাবলৈ একেবাৰে সময় পোৱা নাই। আৰু ফাৰ্ষ্ট কথা এইটো যে মই নাচিছিলোঁ ইয়াত, ভাগিনকটো নচলোৱা দিনাখন মই নাচিছিলোঁ মেইন ফাংচনৰ দিনাখন। তো মই ফাংচনৰ ভিডিঅ' এটা আপোনালোকক আগত আগবঢ়াম, তো কেনেকুৱা লাগিছে জনাব। বহুত দিন নাচা নাই, বহুত বছৰ মই নাচিছোঁ, আগতে বহুত নাচিছিলোঁ। তাৰপিছত বহুত দিন নাচা নাছিলোঁ, ওচৰৰে বা এজনী লগ ধৰিলে যে ব'লা নাচোঁ, তো নাচিয়ে দিলোঁ। আৰু সেইকাৰণে আপোনালোকৰ আগত ভিডিঅ'টো মই দেখাব পৰা নাছিলোঁ, কি কৰিলোঁ ক'লৈ গ'ল। কিন্তু মই এই ভিডিঅ'টোত মই যিমানখিনি পাৰোঁ বিহুত মই কি কৰিলোঁ, মই গোটেইখিনি আপোনালোকৰ আগত দেখাম। ফাংচনত কেনেকৈ ফূৰ্তি কৰি একদম বেয়া নাপাব, ভিডিঅ'টো মই আপলোড দিব যদি জল্দিকৈ নোৱাৰোঁ। এতিয়া কোনটো সময়লৈকে চাই আছে মই নাজানো, যিমানখিনি পাৰোঁ তিমানখিনি দেখাই গৈ আছোঁ। তো চাই থাকক। মই দেখাম ভাগিনক যি নচুৱাইছোঁ বুলি কৈছিলোঁ, সেইখন ভিডিঅ' অকণমান দেখাম, বেছি নেদেখাওঁ, কাৰণ কি ফাৰ্ষ্ট ষ্টেজত উঠিছে, ভালকৈ নাজানে, তো হ'লেও আপোনালোকক অলপ দেখাম। কিন্তু তাৰপিছত দেখাম আমাৰ ইয়াত কোন আহিছিল গায়ক, আৰু তাৰপিছত আমি কেনেকৈ নাচিছিলোঁ, আৰু ইমান বছৰ মূৰত মই নাচিছোঁ, তো নাজানো কেনেকুৱা নাচিব পাৰিছোঁ। আৰু আপোনালোকলৈ বুলি আগবঢ়াইছোঁ এইটো কাৰণেই যে আপোনালোকেও চাওক যে মই ইমান বছৰ মূৰত কেনেকুৱা নাচিলোঁ। আপোনালোকেও মোক জনাওক মোৰ কেনেকুৱা হৈছে নাচটো। তো সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিছোঁ। নিশ্চয় ভাল লাগিছে চাগে, কাৰণ কি ইমান সৰু টিকলিও তাহাঁতে নাচিছে, আৰু ভাল লাগে তেনেকুৱা। আৰু এইটো ভিডিঅ' মই ইয়াতে সামৰিছোঁ, কাৰণ কি এইটো ভিডিঅ' যদি মই আৰু বেলেগ ভিডিঅ' দিওঁ, মানে আপোনালোকৰ আগত দেখাওঁ, ভিডিঅ'টো বহুত দীঘল হৈ যাব, আৰু সেইকাৰণে আপোনালোকেও চাগে ব'ৰ পাব চাই। তো সেইকাৰণে মই আমাৰ নাচৰ ভিডিঅ'টো মই নেক্সট ভিডিঅ' যেতিয়া আপলোড দিম তেতিয়া মই দেখাম। তো মোৰ ভিডিঅ' এইটো ইয়াতে সামৰিছোঁ। তো লগ পাম বেলেগ এটা ভিডিঅ'ত। আৰু কি ভিডিঅ' গম পাইছে, মোৰ ডান্সৰ ভিডিঅ'টো আপোনালোকৰ আগত আগবঢ়াম। তো এইটো ভিডিঅ' ইয়াতে মই সামৰিছোঁ। বাই বাই।
মইনা